পংখী সন্দিকৈৰ আদ্যস্বাৰ্থ মোৰ কন্যাৰ হত্যাকাৰী নীতিকেশ দাসক ফাঁচি দিয়ক এই মন্তব্য মাতৃ দীপিকা সন্দিকৈৰ গায়িকা নীলাভ নিতাক তদন্তৰ আওতালৈ আনিব লাগে এই মন্তব্য পিতৃ ভৈৰৱ সন্দিকৈৰ অকালতে স্বামীৰ হাতত প্ৰাণ হেৰুৱা প্ৰতিভাশালী অভিনেত্ৰী আবৃত্তিকাৰ তথা শিৱসাগৰ মহাবিদ্যালয়ৰ এসময়ৰ মেধাৱী ছাত্ৰী পংখী সন্দিকৈৰ আজি শিৱসাগৰ জিলাৰ নিতাইপুখুৰীৰ দৌৰিচিগা গৃহত আদ্যস্বাৰ্থ অনুষ্ঠিত হয় আদ্যস্বাৰ্থ উপলক্ষে কবি যুগল সন্দিকৈয়ে আধৰা স্মৃতিচাৰণ সভাত পংখী সন্দিকৈৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে ক্ৰমে জ্যেষ্ঠ সাংবাদিক ভৈৰৱ মুণ্ডা আৰু ডিমৌ প্ৰেছ ক্লাবৰ সভাপতি উমেশ চেতিয়াই ইফালে পংখীৰ মাতৃ দীপিকা সন্দিকৈয়ে কন্যা হত্যাকাৰী নীতিকেশ দাসক ফাঁচি দিবলৈ দাবী জনায় আনহাতে পিতৃ ভৈৰৱ সন্দিকৈয়ে গায়িকা নীলাভ নিতাক তদন্তৰ আওতালৈ আনিবলৈ আৰক্ষীক দাবী জনায় ইফালে স্মৃতিচাৰণ সভাত পংখীৰ ককাক আইতাক তথা আত্মীয় কানুনত ভাঙি পৰা পৰিলক্ষিত হয় ক'বলৈ ভাষা নাইকিয়া হৈ গৈছে মোৰ এডোখৰ বুকুৰ কলিজা এটা নিষ্ঠুৰ পাখণ্ড খাই পেলালে শেষ কৰি পেলালে আজি প্ৰায় এমাহে হ'ল এমাহ মই আজি তাৰে সৎগতি কামনা কৰি এখন শৰাই আগবঢ়াইছোঁ হত্যাকাৰীয়ে উচিত শাস্তি পাওক এতিয়া আমি তাৰ মোবাইলটো পাইছে বুলি গম পাইছোঁ কিন্তু তাৰ বগা টুকুৰা বুলি কৈছে কি হয় নাজানো হয়তো সি প্ৰমাণ নষ্ট কৰিবলৈ মোবাইলটো ভাঙি পেলাইছে গতিকে এইটোৱে প্ৰমাণ কৰে সি যে তাইক হত্যা কৰিছে আৰু এইটো বুলিয়ে নহয় সি সম্পূৰ্ণৰূপে মই ছোৱালীজনী প্ৰথম দেখিবৰ পৰা যিমানখিনি তাইৰ আঘাতৰ চিন দেখিলোঁ স্পষ্ট হৈ আছে তাত ক'বলৈ মানে একোৱেই নাই সি যে তাইক নিৰ্মমভাৱে মাৰি পেলাইছে গতিকে মোৰ ছোৱালীজনীক যিমান নিষ্ঠুৰভাৱে সি এই মৰিয়াই মৰিয়াই শেষ কৰি পেলালে সিও যেন তেনেকৈ শাস্তি পাওক ইয়াক ফাঁচি দিয়ক ফাঁচিয়ে হ'ব তাৰ কাৰণে উত্তম শাস্তি আজি মই সেই উঠি অহা ছোৱালীজনী কিমান সপোন এটা বুকুত লৈ মই ডাঙৰ কৰিছিলোঁ তাক মই খাই পেলাবলৈ দিয়া নাছিলোঁ এতিয়া আইন আৰু আদালতৰ জৰিয়তে বিচাৰ হ'ব বুলি ভাবিছোঁ আগবাঢ়িছোঁ যদিও ফৰেঞ্চিকৰ ৰিপৰ্ট আহিলেহে এইবিলাক আগবঢ়া হ'ব বুলি গম পাইছোঁ ৰিপৰ্ট দিয়া নাই ফৰেঞ্চিকৰ ৰিপৰ্ট আমি নাই পোৱা হেৰুৱাবলগীয়া হ'ল আৰু তাৰ পৰকীয়া প্ৰেমৰ কাৰণে এই যিগৰাকী গায়িকা নীলাভ নিতা নে কি এইগৰাকী ঘৰত লেট্ৰিন বাথৰুম বনাই দিয়া কথাটো আমি এতিয়া গম পাইছোঁ আৰু সেইটো কাৰণে তাই কাজিয়া হৈছিলে বুলি আমালৈ ফোন কৰিছিলে তৃতীয়তে তাইকো আইনৰ আওতালৈ আনিব লাগে আৰক্ষী প্ৰশাসনে আৰু ইয়াত কি ক'ম মই বেলেগে যে মোৰ পংখীজনীৰ গতে ভৱিষ্যতৰ পংখীসকলেও যাতে এনেকৈ কাৰোবাক ভাল পায় ঘৰত মই ইয়ালৈকে বিয়া সোমাম বুলি কৈ বিয়া সোমাই গৈ নিজৰ জীৱনটো চমুতে সামৰণি নেমাৰে মোৰ বাইদেউক এটা পশুলে বিয়া দিছিলোঁ সি ইমান 7 মাহতে সি মাৰি খাই পেলালে সি বহুত কষ্ট দি মাৰিছে বাইদেউ মুখত মৰা চিন আছে মুচিব পৰিবা দাঁতেৰি তেজ ওলাই আছে ইমান কষ্ট দি মাৰিছে তাকো তেনেকৈ কষ্ট দি মাৰিব লাগে তাতকৈ দুগুণ কষ্ট দি মই আৰু সি আগৰ পৰা আমাৰ বাইদেউ তেনেকৈ মাজে মাজে শাস্তি মানে অত্যাচাৰ কৰিছিলে মই যেতিয়া সিহঁতৰ ঘৰলৈ গৈছিলোঁ তেতিয়া মোক বাইদেৱে কৈছিলে যে ভিন্দু এনেকৈ বোলে মাৰে নহয় বোলে এনেকৈ ডিঙিত ধৰি ৱালত এনেকৈ লগাই থৈ দিছিলে বোলে মই তাইক এবাৰ ক্লাছাৰ পাত দিছিলোঁ সেই পাত তাই ভাঙিলে কেনেকৈ ভাঙিলে বুলি ক'লোঁ
তাৰপিছত তাই কৈছে বোলে মোক বোলে ভিনদেউ মাৰে নহয় বোলে কেতিয়াবা মদ খাই আহিব নহয় একদম মদ খাই আহিলে মানে একো গমেই নোপোৱা হৈ যায় মানে তাৰপিছত ৰাতিপুৱা আকৌ ঠিক হৈ যায় ৰাতি একদম মানে ডিঙিটো হেঁচা মাৰি ৱালত এনেকৈ হেঁচি ধৰি দিছিলে বোলে তেনেকৈ থাকিলে বোলে সেইবুলি কৈছে তাৰপিছত মই সিহঁতৰ মাক যাম সিহঁতৰ মাকক সুধিম ৰ তেনেকৈ ক'লোঁ তাৰপিছত তাই নালাগে নকবি তেনেকৈ ক'লোঁ ডিমৌৰ পৰা দীপক বৰাৰ প্ৰতিবেদন পাব্লিক প্ৰেছ।